হাই ফ্ৰেণ্ডছ, কি খবৰ? তোমালোকৰ ভালনে? আজি বতৰটো খুবেই বেয়া, খুব বৰষুণ দিছে। অলপ অলপকৈ বৰষুণ দি আছে। বতৰটো বহুত ঠাণ্ডা আজি। ভাত দাইলটো পাতিলোঁ, এতিয়া বেটাহঁতৰ অলপ উৎপাত চাওঁ ব'লক। আজি মোৰ হাজবেণ্ডে বনাইছে বিলাহী টক। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আমাৰ ভাত পানী ৰেডি হৈ গ'ল। হাজবেণ্ডে বনোৱা বিলাহী টক, মই বনোৱা মাছৰ ফ্ৰাই, মাছৰ জোল আৰু দাইল ভাত খাই বৈ আজৰি হৈ হাজবেণ্ডে বেটাহঁতৰ লগত খেলি আছে। হাজবেণ্ডে ডিউটিৰ পৰা আহি ইউনিফৰ্মযোৰ খোলাই নাই, তেনেকৈয়ে ভাত পানী খাই বৈ আজৰি হৈ বেটাহঁতৰ লগত খেলি আছে। যাতে ফোন চোন আহিলে ঘপককৈ যাবগৈ পাৰে, সেইটো কাৰণে ইউনিফৰ্মযোৰ খোলা নাই। আমাৰ দুইটা বেটাৰে উৎপাত বহুত বেছি। সৰুটো বেটাৰটো এয়া দাৰাজত সোমালে। ওলাই আহা। দাৰাজত সোমাই আছা যে তুমি। प्यार है जाल तुझे किया है बचपन को प्यार भूल नहीं जाना रे जैसा मेरा प्यार है जाल तुझे किया है बचपन को प्यार मुझे भूल नहीं जाना रे जैसा मेरा